গাইজ এই যে পিছফালে আপোনালোকে চিষ্টেমটো দেখা পাইছে এইটো কিহৰ দ্বাৰা বাজে মানে কি মেচিনৰ দ্বাৰা এই গোটেইকেইটা স্পীকাৰ বাজে আপোনালোকে জানেনে মই দেখুৱাই আছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকক চাওক গাইজ ইয়াতে দেখিবলৈ পাইছে প্ৰথমতে মই গোটেইখিনি স্পীকাৰৰ আপোনালোকক ইন্ট্ৰডাকশ্যন দিওঁ দেখিয়ে গম পাইছে এইটো হ'ল এটা সাবউফাৰ আৰু এয়া চাওক দুটা ষ্টেৰিঅ' স্পীকাৰ চাওক সৰু স্পীকাৰ আছে ইয়াতে টুইটাৰ এক্সট্ৰাকৈ লগোৱা আছে আৰু এই যি ডাঙৰ টাৱাৰ স্পীকাৰ দেখা পাইছে এইটো ছিংগল এটা চাওক এনেকুৱা এটা ইনবুল্ট 3-way কোএক্সেল স্পীকাৰ এইটো টুইটাৰ এইটো স্পীকাৰ তো অভাৰঅল স্পীকাৰ এইখিনি আপোনালোকে দেখিবলৈ পাইছে মেইন তো এই গোটেইখিনি স্পীকাৰ এই মেচিনটোৰ দ্বাৰা বজোৱা হয় চাওক এই যিটো দেখা পাইছে এইটো আপোনালোকে এটা বক্সৰ দ্বাৰা দেখিবলৈ পাইছে কিন্তু এটা বক্স অকল বক্স নহয় ইয়াৰ ভিতৰত এম্প্লিফায়াৰ আছে গোটেইখিনি চিষ্টেম ইয়াৰ ভিতৰত আছে এইটো এটা ইনবিল্ট সাবউফাৰ এণ্ড স্পীকাৰ থকা এম্প্লিফায়াৰ তো এই যিটো চিষ্টেম আছে এইটোৱে মেইন হয় তো এইটো মই আজি আপোনালোকক বনাই দেখুৱাম এইটোৰ দ্বাৰা আপোনালোকে এটা পাৰ্টি স্পীকাৰৰ দ্বাৰাতো হয়ে এইটো ইয়াতে আপোনালোকে গান শুনিব পাৰে সাবউফাৰো আছে ইনবিল্ট সাবউফাৰ ইয়াত দেখিবলৈ পাইছে বেছ পৰ্ট কিন্তু ইয়াৰ উপৰিও এই চিষ্টেমটোৰ দ্বাৰা ইমানকেইটা আপোনালোকে স্পীকাৰ বা বক্স আপোনালোকে বজাব পাৰে আৰু বিশ্বাস কৰক ইয়াৰ যিটো চাউণ্ড কোৱালিটি হয় ন এই যিটো ঘৰ আছে এইটো পূৰা ই কপাই ৰাখিবলৈ সক্ষম হয় তো বলক এই চিষ্টেমটো আমি বনাওঁ এতিয়া ইয়াৰ প্ৰথমতে মই আপোনালোকক অকণমান চাউণ্ড টেষ্টিং শুনাই আছোঁ চাওক কি ধুনীয়া বেছ ভাল ইয়াৰফোন লগাই ল'লে আপোনালোকে একচুৱেল চাউণ্ডটো ফিল কৰিব পাৰিব চাওক এইটো কেনেকৈ কাম কৰে অকণমান আপোনালোকক বুজাই দিওঁ চাওক ইয়াতে এই ছুইচকেইটাৰ দ্বাৰা ইয়াৰ যিটো সাবউফাৰ আছে বা স্পীকাৰ আছে অফ কৰিব পাৰি আৰু এনেকুৱা ধৰণৰ এক্সট্ৰা সাবউফাৰ বা স্পীকাৰ কানেক্ট কৰিব পাৰি চাওক ইয়াতে পিছফালে বহুতো স্পীকাৰ কানেক্টৰ দিয়া আছে তো তাতে আপোনালোকে চাওক শুনা পাইছে এক্সট্ৰা ডাঙৰ সাবউফাৰ লগাব পাৰি মানে মেইন কেছটো বুজি পালে সেইটোতো এটা ইনবিল্ট এটা এম্প্লিফায়াৰ বা এটা মিউজিক চিষ্টেম হয়ে কিন্তু ইয়াৰ উপৰিও ইয়াতে সেই স্পীকাৰকেইটা বা সাবউফাৰকেইটা অফ কৰি বেলেগ স্পীকাৰো লগাব পাৰি তো বলক আমি এতিয়া এই যিটো এম্প্লিফায়াৰ বৰ্ড বা মিউজিক চিষ্টেম ক'ব পাৰে এইটো আমি বনাই লওঁ চাওক ইয়াৰ বনোৱাৰ কাৰণে এনেকুৱা ধৰণৰ এখন এম্প্লিফায়াৰ বৰ্ড ব্লুটুথ মডিউল অডিঅ' কনভাৰ্টাৰ এনে সাবউফাৰ উফাৰ এনেকুৱা ধৰণৰ আপোনালোকৰ আৰু কুলাৰ স্পীকাৰ কানেক্টৰ এইখিনি বস্তু ইয়াতে আপোনালোকৰ প্ৰয়োজন হ'ব আৰু এটা এনেকুৱা এনক্ল'জাৰ তো প্ৰথমতে বলক আমি এই এনক্ল'জাৰটোৱে বনাই লওঁ আৰু এই এনক্ল'জাৰটো বনোৱাৰ কাৰণে এনেকুৱা ধৰণৰ আপোনালোকে প্লাইউড বা MDF বৰ্ড ইউজ কৰিব পাৰে মোৰ লগত সৰু সৰু কিছুমান বেয়া পৰি থকা MDF বৰ্ড আছিলে সেইখিনি জোৰাতাৰে লগাই এই এনক্ল'জাৰটো বা বক্সটো বনাই আছোঁ চাওক ইয়াৰ কাৰণে ধুনীয়াকৈ কাটিং কৰি লৈছোঁ এনেকৈ সৰু সৰু পিচকৈ আৰু ইয়াতে দুটা কম্পাৰ্টমেণ্ট হ'ব